অ' জিতেন দেখোন আৰে তই বহু দিনৰ মূৰত ভাল ন আছো দে ভাই তই মদ খাই আহিছ অঁ মই মদ খাইছোঁ আচ্ছা তই কিমান দিনৰ পৰা মদ খাই আহিছ 15 বছৰ তোক কেলে তই জাননে এই 15 বছৰে তই কিমান টকা পানী কৰিলি এইখিনি পইচা সাঁচি থোৱা হ'লে তই এখন হেলিকপ্টাৰে কিনিব পাৰিলি হয় আচ্ছা তই তই মদ খাৱ নে নাখাৱ মই নাই মই আজিলৈকে মদ মুখত দি পোৱা নাই দেই আচ্ছা ঠিক আছে বাবা তোৰ হেলিকপ্টাৰখন লৈ আহ আমি অলপ ফুৰি আহোঁ হে বেটা শুকুক বেট পঢ়াব আছি কি গৰম বাজাৰখনত সোমাব নোৱাৰি বস্তুৰ দামৰ উৎপাদন ভাঙন মাছ কেইটামান আনিব পাৰিছিল গোটেই বজাৰখন বিচাৰি বিচাৰি নাপালোঁ আইছে আহিলোঁ দিয়া ভাঙন মাছ আনিব দিছিলোঁ পালাক না নাপালোঁ সৰু মাছকে আনিলোঁ হ'ব দিয়ক হেৰা চাহ একাপ দিয়া হে চাহ খাব গাখীৰ দিয়া নে লাল চাহ দিম দিয়া গাখীৰকে দিয়া চাহত চেনি দিম নে দিয়া আদা অকণমান থেতলাই দিম নাকি দিয়া হে অলপ তুলসী পাতৰ ৰস দিম নেকি দিয়া দিয়া লং ইলাচি অলপ পিচি দিওঁ নেকি দিয়া 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 হেৰি কাহৰ কাৰণে ভাল হ'ব জালুকৰ গুটি এটা পিচি দিওঁ দিয়ক দিয়া হে আদা নহৰু জলকীয়া মছলা পাতি যত যিমান পাৰা দিয়া পাৰিলে আলু দুটামান সৰু সৰুকে কাটি দিয়া বেবেৰে বাং পুচুক পচাক কথা আতি চুচুক চামাক গৈ জুপুক চাপাক বুঢ়া পেটত আছিল অতমুখী ৰৈ পুলুক পালাক চকুৰে চাই মুলুক দেও আহিল গুজুক গেজাক কথাৰ মেল 3 পৰমান বহিল ফুটুক গাটাক চাহ পানী খাই তামোল মতাক মতাক চেপা কি ছাৰ তই কথা এটা কচোন এই মোগলসকলে ৰণলৈ আহোঁতে লাচিতে গড়টো ক'ত বান্ধিছিলনো পাৰিম ছাৰ কিন্তু কিন্তু কি গড়টো কাজিৰঙাত আছিল নেকি বাৰু সেইটো ময়ো নাজানো দেই আচ্ছা যি নহওক বাৰু আৰু এটা কচোন কপাল শব্দটোৰে যিকোনো এটা কবিতাৰ পংক্তি এটা কচোন কপাল কপাল তিতি গ'ল মোৰ চকুৰ বানত তই এটা গাধ চকুৰ পানী কেতিয়াবা ওপৰলৈ বৈ যায় নেকি ৰ'ব ছাৰ ইয়াৰ পাছৰ শাৰীটোতো শুনক কপাল তিতি গ'ল মোৰ চকুৰ বানত ভৰি দুটা বন্ধা আছিল গছৰ ডালত বাপৰে আচ্ছা তইতো কাল কেইটা জানো ছাৰ তেনেহ'লে কচোন এদিন অসমখন দুৰ্নীতিমুক্ত হ'ব এইটো কোন কাল পাৰিম ছাৰ অসম্ভৱ কাল ছাৰ হ'বও পাৰে দিয়া ই চলি খাতৰা আছে দেই এক যাবা দিয়াই ভাল ক'ৰবাত বিপদতহে পেলাব আজি হ'ব দে শুনছি না আপাতো গল্লাই গেল পইচা এটা সাজপা নৰা হৈছো কি যে কৰিম গাড়ীৰ তলত কেইটামান টকা থৈছিলো সেইকেইটাও নি শেষ কৰলাক নতো একো ধ্যানে নাই কি যে কৰিম আৰু আপাতো অলপ ধ্যান দিয়া কৰক তুমিও নাজনা এটা কাম কৰবাচোন তুমি পইচা কেইটা তাৰ কিতাপৰ মাজত সোমাই থবা তাৰপিছত তুমি দেখা পাবা 1 বছৰ পিছত খেনে পইচা খেনে দেখবো কাৰণ সিটো আৰু কিতাপ নললে হ'ব যা
কিতাপৰ তলত থলেও নিব যিহে অক্ষৰ চলি ইয়াৰ কালি পৰীক্ষাৰো ৰিজাল্ট দিব দেখোন কিবা কৰে হয় নেকি আপা আছে না নাই এতিয়া চেপা চেপা কি হলে আপা কালি বোলে পৰীক্ষা ৰিজাল্ট দিব পাছ কৰিবি না নকৰা মই কি জানো মাষ্টাৰে জানে কি মাষ্টাৰ এহে জানবো আপা যদি পৰীক্ষা বয়া হয় তোকো মই চিন নাপাওঁ তও মোক চিন নাপাবি মই কিন্তু কৈ দিছো কালি যদি পৰীক্ষা বয়া হয় তেতিয়া তই গম পাবি আচ্ছা ঠিক আছে পৰীক্ষাৰ ৰিজাল্ট দিয়া কথা আছিল যে কি হ'ল ৰিজাল্ট কোনে তই তোক মই চিন নাপাওঁ হাও ই কি কয় ইয়াকে মান সন্মান গোটাই খেদাবই মোৰ কালি দেখোন কৈছিল পৰীক্ষাত বেয়া হলি একো কবা নালগে চিনি পাবা নালগে তাকে কৈছি তাৰ মানে পৰীক্ষা বয়া কৰছি এইটো মই কি জানো ইতা তে চাও এটা কাম কৰচোন তাৰ মাৰ্কশ্বিট খান লৈ ক'তবা থৈছি চাই আহো ৰ'বক তুমিয়ে পঢ়ি দিয়াচোন গণিত 5 অসমীয়াত 11 খালা সমাজ বিজ্ঞান 9 আৰু কলা শাখাত 5 হাই 11 5 9 আৰু টোটেল 30 হাও টোটেলত চোৰ পাছ কৰছি এইটোতো মই টিউচনো দিয়া নাছিলো তাক আপোনালোকৰ চাগে চাই নিশ্চয় ভাল লাগিলে প্ৰথমবাৰৰ কাৰণে আমি কমেডি কৰিছোঁ যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব ধন্যবাদ আকৌ লগ পাম ধন্যবাদ